পুলিচে ভাবে যে মই লাইসেন্স বনাব গলো, লাইসেন্স হোৱা নাই, দ্বিতীয় অফিসটো বৰ কৰাপ্টেড। আকৌ দ্বিতীয়জনে থানাত কেছ দিব আহি পুলিচৰ পৰা গালি খালে, ভাবে পুলিচৰ সমান বেয়া মানুহ কোনো নাই। শিক্ষকজনে প্ৰবন্ধ লিখি থাকে অসমখন ভাল হ'ব লাগে, ভাল হ'ব লাগে, আৰু তেওঁৰ ছাত্ৰজনে প্ৰবন্ধটো পঢ়ি কয় ছাৰে আমাৰ কলেজতে নাহে আৰু পেপাৰত ভাল কথা লিখি আছে। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিতে কেইজনমান প্ৰফেচাৰ আছে, টক শ্ব'ত বেছি দেখিব, ক্লাছত কম দেখিব। কিন্তু উপদেশৰ কতো কোনো শেষ নাই, এইটো কৰিব লাগে, সেইটো কৰিব লাগে। উপদেশবিলাক শুনি থাকিলে, মই যিহেতু চবক চিনি পাওঁ, মই মাজে মাজে ভাবি থাকো বাপৰে ইমান উপদেশ দি আছে, ছাৰটোতো আজি দিনতে অমুকতহে দেখিলো, তমুকতহে দেখিলো। এই যে বেলেগৰ উপদেশ দিওঁ, বেলেগৰ পৰা আমি চব বিচাৰো, কিন্তু নিজৰ থাকাখিনি আমি দিব নিবিচাৰো। কোনোবাই যদি কয় অসম পিছ পৰি থকাৰ কাৰণ কি, তাৰ কাৰণটো হল বেলেগৰ পৰা আমি চব আশা কৰো, নিজৰ পৰা আমি একো নিদিওঁ। দিল্লীৰ পৰা আমাক চব লাগিব, কিন্তু দিল্লীক আমি একো নিদিওঁ। দিল্লী আমাক ইটো কৰিলে, সিটো কৰিলে, সিটো কৰিলে, আৰে দিল্লীয়েতো টকা নিদিলে দৰমহাই দিব নোৱাৰো, কিন্তু আমি দিল্লীক কি দিলো? কৃষি উৎপাদনতো একো দিব পৰা নাই, ঔদ্যোগিক উৎপাদনতো দিব পৰা নাই। আকৌ ইয়াতে আমি আন্দোলন সন্ত্ৰাস যিমান পাৰো জন্ম দি আমি উল্টাটোহে কৰি আছো, দিল্লীক সমস্যাটোহে দি আছো। আমাৰ জাতিটোৰ চিন্তাধাৰাত আটাইতকৈ ডাঙৰ সমস্যাটো হল যে বেলেগৰ পৰা আমি চব বিচাৰিম। মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱাৰ পৰা ভাল কাম কৰিব লাগিব, থানাত গলে পুলিচে মৰম কৰি কাম কৰি দিব লাগিব, পেঞ্চন অফিচত গলে মোৰ কাম হ'ব লাগিব, কম্পেচনেট গ্ৰাউণ্ডত মোৰ কাম হ'ব লাগিব। কিন্তু মই যেতিয়া দিয়াৰ সময় হয়, আজিতো ল'ৰাটোৰ টিউচন দেৰি হৈ যাব গলে, গতিকে টিউচনত আগত লৈ যাব লাগিব। আজিতো মোৰ নিমন্ত্ৰণ আছিলে, আজিতো মোক অমুক জাগাত ভাষণ দিব মাতিছে, কালিতো টক শ্ব'ত যাব লাগিব, পৰহি অলপমান মাক কৈ থৈছো, দেউতাক কৈ থৈছো, ঘৰত সোনকালে যাব লাগিব। এই যিটো চেইন, এইটোক কয় ভিচিয়াছ চাৰ্কেল, যে বেলেগৰ পৰা চব বিচাৰিম, নিজৰ পৰা একো নহব। এই ভিচিয়াছ চাৰ্কেলটো যিদিনাখন আমি ব্ৰেক কৰিব পাৰিম, সেই দিনাখনে আমাৰ অসমখনে প্ৰগতিৰ ফালে আগুৱাই যাব। আৰু এই ভিচিয়াছ চাৰ্কেলটো কোনে ব্ৰেক কৰিব লাগিব? আমাৰ নৱপ্ৰজন্ম। আমাৰ লগত আজি একো বাৰ্ডেন নাই, আমি এটা ভাল মন লৈ কলেজত কাম কৰিব আহিছো, স্কুলত কাম কৰিব যাম। এই ভাল মনটো যদি আমি ৰাখি থব পাৰো, এই ভাল মনটোৱে আমাক সকলো শেষ